আপোনালোকৰ বাবে এই সপ্তাহ এটি সাঁথৰ দিয়া হৈছে। সাঁথৰটো হ'ল বেচতাই বেচে, কিনতাই কিনে, ৰান্ধতাই ৰান্ধে, খাওঁতাই পেলাই দিয়ে। উত্তৰটো তলত কমেণ্ট কৰি জনাব নাপাহৰিব আৰু এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আপোনালোক সকলোকে মোৰ চেনেল এছামিজ নলেজৰ তৰফৰ পৰা পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। যোৱা সপ্তাহৰ প্ৰশ্নটো আছিল এনেধৰণৰ: ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক কি? যদিহে আগৰ খণ্ডটো চোৱা নাই, ওপৰৰ আই বটনত গৈ ভিডিঅ'টো চাই ল'ব। প্ৰশ্নটো 4টা অপশ্যন দিয়া হৈছিল। 1 নম্বৰ অপশ্যনটো কুতুব মিনাৰ, 2 নম্বৰ অপশ্যনটো তাজমহল, 3 নম্বৰ অপশ্যনটো ইণ্ডিয়া গেট আৰু 4 নম্বৰ অপশ্যনটো লালকিল্লা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ অপশ্যনটো ইণ্ডিয়া গেট। শুদ্ধ উত্তৰটো দিবলৈ সক্ষম হৈছিল প্ৰণৱ ভ্লগছে। পোনপ্ৰথমতে প্ৰণৱ ভ্লগছ, তোমাক মই অশেষ ধন্যবাদ জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আশা কৰোঁ এনেদৰে যেন সদায় অংশগ্ৰহণ কৰি শুদ্ধ উত্তৰ দিবলৈ সক্ষম হোৱা, আৰু যিসকলে শুদ্ধ উত্তৰ দিব পৰা নাই আগলৈ অধিকতম চেষ্টা কৰি যাব, নিশ্চয় পাৰিব। আৰু সকলোৱে অংশগ্ৰহণ কৰি শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিবচোন। মই নামসমূহ উল্লেখ কৰিব পালে বহুত আনন্দ পোৱাৰ লগতে ভিডিঅ' বনোৱাত আগ্ৰহ পাওঁ। আহক তেন্তে আজিৰ খণ্ডটোৰ প্ৰশ্নসমূহৰ ফালে আগবাঢ়োঁ। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰটো হ'ল চিহ্ন যাত্ৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল, মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰটো হ'ল পলিগ্ৰাফ। কি আচৰিত যন্ত্ৰ নহয়নে? এই যন্ত্ৰটো যদি সকলোৰে হাতত থাকিলে হয়, তেন্তে কোনেও মিছা কথা ক'বই নোৱাৰিলে হয়, নিমিষতে ধৰা পৰিলে হয়। আপোনালোকে নিবিচাৰেনে থকাটো? 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন? উত্তৰটো হ'ল শৰৎচন্দ্ৰ গোস্বামী। 4 নম্বৰ প্ৰশ্নটো হ'ল, হেপী বাৰ্থডে টু ইউ গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল পেটি স্মিথ হিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া কথা কবিতাৰ জনক কোন? উত্তৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰা। 6 নম্বৰ প্ৰশ্নটো হ'ল, ভূস্বৰ্গ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰটো হ'ল ভাৰতৰ কাশ্মীৰক। 7 নম্বৰ প্ৰশ্নটো হ'ল, লৰিব নোৱাৰা প্ৰাণীবিধৰ নাম কি? উত্তৰটো হ'ল স্পঞ্জ। আজিৰ শিতানৰ অন্তিম তথা 8 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ পুৰণি কালৰে পৰা প্ৰচলিত থলুৱা খেলবিধৰ নাম কি? উত্তৰটো হ'ল কড়ি খেল। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ সপ্তাহৰ প্ৰশ্নকেইটা জানি কেনেকুৱা লাগিছে বাৰু? নিশ্চয় ভাল লাগিছে। মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবচোন, আৰু লগতে শেষত আকৌ এবাৰ অনুৰোধ জনাইছোঁ, যদিহে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰি লৈ এছামিজ নলেজৰ পৰিয়াল হৈ লওক, সম্পূৰ্ণ বিনামূলীয়া। আপোনালোক সকলোকে নতুন এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ। জয়